हेलो गाइस वेलकम बैक माय चैनल एलेक्स ब्लॉग्स और यूट्यूब तो हक ना फेसबुक तो हक এই ভাইরাল দুনিয়াখনত ভাইরাল ওলাই থাকে হয়তো কেতিয়াবা ব্লগ ভাইরাল হ'ব হয়তো কেতিয়াবা ভিডিও ভাইরাল হ'ব হয়তো কেতিয়াবা রিলস ভাইরাল হয় আর এনেকে ভাইরাল দুনিয়াখনত ভাইরাল বস্তু চাই থাকতে মই পাই গেলো এটা ভিডিও চাকচোন এইটো এই মার ডিম্পু দা মার ডিম্পু দা বিড়ি 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 এই বিড়ি দা না এই মার ডিম্পু দা এই ডিম্পু দা এই ডিম্পু দা আর চালেন আপোনালোকে ভিডিওটো আৰু সেই ভিডিওটোত আপোনালোকে নিশ্চয় ডিম্পু বৰুৱাক দেখা পাইছে ডিম্পু বৰুৱাক কিন্তু সেই ডিম্পু বৰুৱা নহয় ভালকে চাওক অলপমান এই মার ডিম্পু দা সেই মানুহজন ডিম্পু বৰুৱাৰ দৰে দেখা দয় কিন্তু ডিম্পু বৰুৱা নহয় আপোনালোকে ভাবকচোন ইমান ডাঙৰ এজন ক্ৰিয়েটৰে মদ চিগাৰেট খাই আন কাৰোবাৰ বিয়াত নাচি থাকিব নেকি তো গাইজ এইটোৱে হ'ল ছ'চিয়েল মিডিয়াৰ পাৱাৰ মানে কি মই এটা ভিডিঅ' পালোঁ মই ভাবা নিচিন্তাকৈ ডাইৰেক্ট ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ আন কাৰোবাৰ পালে সি আৰু 100টাক শ্বেয়াৰ কৰিলে সি আৰু 1000টাক শ্বেয়াৰ কৰিলে এনেকৈ ভিডিঅ' ভাইৰেল হৈ যায় ইমান এটা ডাঙৰ কথা হোৱা নাই মাত্ৰ কি পাব্লিকৰ মাজত এটা বস্তু অহাৰ পিছত পাব্লিকে ভাবা নিচিন্তাকৈ ডাইৰেক্ট শ্বেয়াৰ কৰি দিয়ে হয়তো সেইটো আপুনিও হ'ব পাৰে হয়তো ময়ো হ'ব পাৰোঁ মাত্ৰ কি ভাবা নিচিন্তাকৈ বস্তুবিলাক শ্বেয়াৰ কৰিব নালাগে আৰু এটা কথা কৈ দিওঁ 100% মানুহৰ ভিতৰত 10% মানুহে ভাবিছে ডিম্পু বৰুৱা হয় কিন্তু 90% মানুহে কেতিয়াও ভবা নাই যে সেইটো ডিম্পু বৰুৱা হয় আপোনালোকে ভাবকচোন ইমান ডাঙৰ এজন ক্ৰিয়েটৰে ইমান দেশ বিদেশ ঘূৰিলে তেওঁ কেতিয়াবা মাল চিগাৰেট খাই কাৰোবাৰ বিয়াত এনেকৈ নাচিব নেকি ভাবকচোন আপোনালোকে আৰু মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল এইটোৱে যে সেইটো মই আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ এইটো ডিম্পু দা নহয় এই ভিডিঅ'টোত যিটো নাচে দেখা পাইছে সেইটো ডিম্পু বৰুৱা নহয় আৰু এই কথাটো বেয়াৰ এতিয়া গাইজ বেলেগ একো নহ'লেও ভগৱানক এটাই দোৱা কৰিছোঁ যে একে মানুহ কেতিয়াও বনাব নালাগে কাৰণ চাওকচোন বেলেগৰ কাৰণে বেলেগে ফাঁচিব লাগিব সেয়ে আৰু দেয়াৰ দিয়ক গাইজ বাকী যি হ'ল যিবিলাক মানুহে ভুল বুজি আছিল যে এইটো ডিম্পু বৰুৱা হয় মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ যে এইটো ডিম্পু বৰুৱা নহয় এই আৰু নহওক মানে আজি 2 সপ্তাহে হ'ব মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ এক্সাম চলি আছে এক্সামৰ কাৰণে মই আজিও এক্সাম দি আহিলোঁ গাটো বহুত বেয়া আৰু মানে এক্সামটো গমেই পাইছে আৰু আপোনালোকেও এনেকৈ মোক মানে অলপমান ছাপোৰ্ট কৰিব মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক ভাল ভিডিঅ' দি যাব চেষ্টা কৰিম আৰু মই এতিয়া আছোঁ আমাৰ বাৰীৰ পিছফালে এই চাব পাৰে বস্তি বুলি কয় গাঁৱলীয়া ভাষাত আৰু সেইটো দেখিছেনে সেইটো ঘৰ এইটো পুখুৰী আৰু এইটো এটা পুখুৰী আৰু সেইটো দেখিছেনে ঘৰটো এই আৰু যাবলৈ ঘৰৰ কাষলৈ লওক চ' সেয়ে আৰু ডিম্পু দাৰ কাৰণে যদি মাত মতাৰ কাৰণে বেয়া পাইছা ক্ষমা কৰি দিব যি সঁচা সেয়ে ক'লোঁ তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম